সেইটো বহুত দিন হ'ল মই শুনাটো মই যিকোনো যি কথা শুনিছো মই এই কথাটোৱে কৈছো যে শ্ৰীৰামপুৰত সিন্ডিকেট চলি আছে পইচা কালেকশ্যন হৈ আছে নিজৰ ভিতৰত বহুত মই ইমান পাইছে মোক ইমান পাইছে সেইটো ইমান পাইছে ইয়াৰ ভিতৰতে কথা ওলাই আছে না কোনবা বেছি পাইছে কোনবা কম পাই আছে ইহঁতৰ গ্ৰুপৰ মাজতে কাজিয়া পইচা লৈ পেলাই উমুকে ইমান পাইছে মই কিয় পোৱা নাই সেইবিলাক লৈ কাজিয়াত কৈছে ইয়াৰ পৰাহে লিক হৈছে কথাটো মহৰ সিন্ডিকেট হওক আন্ডাৰ সিন্ডিকেট হওক মাছৰ সিন্ডিকেট হওক যিকোনো গাড়ীৰ সিন্ডিকেট আছে ইয়াত টোটেল ইয়াত আমি জানাত একদিনত 30-40 লাখ কালেকশ্যন হয় অকল মহৰ নহয় সব গাড়ীতে বাফেলো হওক বা আন্ডা হওক বা মাছ হওক বা কিবা কিবি সুপাৰি বা কিবা কিবি বহুত আছে চব্জি কিবা কিবি আৰু সেইটো ব্ৰইলাৰ এইবিলাক সব আছে মুঠতে মই কোৱাটো কমেই হ'ব পাৰে আন্দাজত মই কৈছো মানুহবিলাক কোৱা মতে 30 পৰা 40 লাখ ডেইলি কালেকশ্যন হয় আৰু কালেক্টৰৰ নামটো মই যোৱাকালি কৈছো এই যে গল্ডং বুলি একজন আছে বোলে আৰু ডেডো বুলি একজন আছে দুইজনে কালেক্টৰ বোলে মই ক'ত দিয়ে এইবিলাক জমা ক'ত দিয়ে নিদিয়ে মই একো নাজানো মুঠতে পাই ইয়াতে ইউপিপিএল জড়িত আছে নহলে ক'ত পৰা পাৰিব এই সিন্ডিকেট কাৰণে ৰাইজৰ অসুবিধাটো আপুনি কি কয় ৰাইজে বহুত অসুবিধা হৈছে এনেকুৱা সিন্ডিকেট কৰাৰ কাৰণে দামবিলাক বাঢ়ি যায় থাকে চব্জিৰ দাম হওক তেলৰ দাম হওক সব দাম বাঢ়ি গৈ আছে লোকসভা নিৰ্বাচনৰ বিষয়ে কিবা ক'ব নেকি লোকসভা আৰু ওদালগুৰি লোকসভা দুটা সমষ্টিত আমি ইণ্ডিপেণ্ডেণ্টলি কাৰো লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম সেইটো পাৰ্টি ডিচিশ্যন মোৰ কথা নহয় বাহিৰে এটা কথা শুনিছে যে এইবাৰ কোকৰাঝাৰত আপুনি প্ৰাৰ্থিত্ব মানে মনোনয়ন দিব এইবিলাক কোনোবা যদি কৈছে এইটো বেলেগ কথা মোৰ পৰাটো কোৱা নাই